মোৰ নিজা ইউটিউব চেনেল জাবেদ আখতাৰ অফিচিয়েল চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ মাজত আজি উপস্থিত আছে গোলাঘাট জিলা আমচুৰ সাধাৰণ সম্পাদক বাবুল আলী হাজৰিকা আৰু লগতে সমাজকৰ্মী ৰাজা আলী ডাঙৰীয়া। তেখেতসকল আজি এক বিশেষ আলোচনা চক্ৰত বহিব। অনুগ্ৰহ কৰি চাওঁচোন আহক তেখেতসকলে কিনো কয়। নমস্কাৰ। আমি এক বিশেষ পৰিস্থিতিত আজি জাবেদ আখতাৰ অফিচিয়েল চেনেলৰ নিমন্ত্ৰণ ক্ৰমে আমি আহিলোঁ আৰু তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই আমাৰ এক বিশেষ নিজৰ মতামত উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। অসমবাসী ৰাইজে ইতিমধ্যে গম পাইছে, যোৱা আজি 3 দিন আগত অৰ্থাৎ যোৱা দেওবাৰে গোলাঘাটৰ 2 নং ৰেলগেটৰ এগৰাকী সৰু ছোৱালী, কণমানি বুলি ক'ব লাগিব, 11 বছৰীয়া ৰমিছা বেগম নামৰ এগৰাকী কণমানি ছোৱালী নিৰুদ্দেশ হৈছিলে প্ৰায় সন্ধিয়া 7মান বজাত। আৰু তাৰ পাছত তেখেতৰ পিতৃ মাতৃয়ে বিচাৰ খোচাৰ চলাইছিলে। ক'তো নোপোৱাত সোমবাৰে পুৱা 9 বজাতে গৈ পেলাই গোলাঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিলে। আৰু সেই সময়ত গোলাঘাট আৰক্ষী চকীত যেতিয়া ছোৱালীগৰাকীৰ পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰিছিলে, তেতিয়া গোলাঘাট আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলৰ পৰা তেখেতসকলে এক অদ্ভুত প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছিলে যে আমি কেছটো ৰুজু কৰিম নে নকৰিম। এগৰাকী ছোৱালী নিৰুদ্দেশ হৈছে, কোনে সেই ছোৱালীগৰাকীক কিডনেপ কৰিছে বা কোনে লৈ গৈছে সেইবিলাক আৰক্ষীয়ে নাজানে, মাক বাপেকেও নাজানে, কিন্তু আৰক্ষীয়ে আকৌ কেছটো ৰুজু কৰিম নে নকৰিম সুধিছে। সেইটো প্ৰথম কথা হ'ল অতি দুৰ্ভাগ্যজনক কথা। আৰু ছোৱালীজনীৰ দেউতাকে কোৱা মতে সেই সময়ত ছোৱালীজনীক গোলাঘাট আৰক্ষী চকীত বোলে কেছৰ বিনিময়ত কিবা খৰচৰ বাবদ কিছু টকাও বিচাৰিছিলে। এই ক্ষেত্ৰত পোনপ্ৰথমে আমি গোলাঘাট জিলা আমচুৰ তৰফৰ পৰা গোলাঘাট আৰক্ষী যি এক বৰ্বৰ কাণ্ড বুলি ক'ব লাগিব, তেওঁলোকৰ যি লুণ্ঠন ৰাজ বুলি ক'ব লাগিব, তাক আমি ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। আৰু লগতে সেই ছোৱালীজনী আজি দিনৰ প্ৰায় ৰাতিপুৱা 11মান বজাত গোলাঘাট চহৰৰ নিচেই কাষতে এখন ৰেল আলিৰ কাণত এডৰা পথাৰত হত্যা কৰি পেলাই থোৱা হৈছে। অৰ্থাৎ সকলোৱে সন্দেহ কৰিছে যে ছোৱালীজনীক ধৰ্ষণ কৰি পেলাই হত্যা কৰিছে কোনো অজান লোকে। আৰু তাৰ পাছতেই গোলাঘাটত এক হুলস্থুলীয়া পৰিৱেশ। সকলো ৰাইজৰ মনত এটা প্ৰশ্ন আহিছে যে সেই কণমানি ছোৱালীজনীয়ে কাৰ দুখ লগাইছিলে, কাক কি অনিষ্ট কৰিছিলে যে সেই ছোৱালীজনীক ধৰ্ষণ কৰি পেলাই হত্যা কৰি, এক নিৰ্মমভাৱে হত্যা কৰি ডিঙি চেপা মাৰি পেলাই পথাৰৰ মাজত পেলাই থৈছে। আৰু আমি আজি কিছুদিনৰ পৰা দেখিব পাইছোঁ, আগত যিবিলাক ঘটনা টিভিৰ পৰ্দাত দেখোঁ যে গুৱাহাটীত হয় বা অসমৰ বাহিৰৰ কোনোবা জেগাত হয়, কিন্তু এতিয়া আমি নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছোঁ আমাৰ অঞ্চলবিলাকত এনেকুৱাবিলাক ঘটনা ঘটিব পাইছে। আজি কেইদিনমান আগত আপোনালোকে চাওক, দেৰগাঁৱৰ নাহৰণি পথাৰত এজন যুৱকক হত্যা কৰি পেলাই থোৱা হৈছিলে। ঠিক তেনেকৈ আজি সেই ছোৱালীজনীৰ মৃতদেহ পথাৰত উদ্ধাৰ কৰা হ'ল। এই ক্ষেত্ৰত দেখা গৈছে, আজি কেইদিনমানৰ আগত যদি দেৰগাঁৱৰ ইস্ফাকুল হত্যাকাণ্ডৰ কথাখিনি আপোনালোকে চাব যায়, সেই হত্যাকাণ্ডৰ মূলতে আছিলে ড্ৰাগছ আসক্ত উদণ্ড যুৱক, আৰু সেই উদণ্ড যুৱকসকলে হত্যা কৰিছিলে। আৰু ঠিক সমান্তৰালভাৱে আজিৰ ঘটনাকো সেই অঞ্চলৰ ৰাইজ তথা যিসকল প্ৰত্যক্ষদৰ্শী, যিসকল ছোৱালীগৰাকীৰ পৰিয়ালবৰ্গ, তেখেতসকলেও সন্দেহ কৰিছে যে কিছু নিচাসক্ত ড্ৰাগছ আসক্ত যুৱকে সেই ছোৱালীজনীক হত্যা কৰি পেলাই দিছে। কাৰণ সেই ছোৱালীজনী যোনটো অঞ্চলত বাস কৰে, সেই ৰেল লাইনৰ কাষত সন্ধিয়াৰ পাছত কোনো মহিলা, কোনো ভদ্ৰ পুৰুষ, ভদ্ৰ সমাজৰ লোক সেইপিনেদি অহা যোৱা কৰিব নোৱাৰে, একাংশ ড্ৰাগছ আসক্ত যুৱকৰ উদ্ভণ্ডালিৰ বাবে। সেইকাৰণে আমি দেখিছোঁ যে আমি বাৰম্বাৰ গোলাঘাট আৰক্ষী তথা গোলাঘাট আৰক্ষী অধীক্ষকক মৌখিকভাৱে জনাইছিলোঁ যে গোলাঘাটৰ বিভিন্ন জেগাত অবৈধভাৱে ড্ৰাগছৰ ঘাটি বহিছে। তাৰ ফলত নিচাসক্ত বহুত যুৱক ছাত্ৰসকলে নিচা সেৱন কৰি পেলাই যিকোনো অমানৱীয় কাণ্ড কৰিবলৈ আগবাঢ়িছে। সেইকাৰণে এইখিনি বন্ধ কৰিব লাগে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে তেতিয়াৰ পৰা আজিলৈকে আমি যেতিয়াৰ পৰা জনাইছিলোঁ, এই ক্ষেত্ৰত কিন্তু আৰক্ষী নিমাত, আৰক্ষী স্তব্ধ, আৰক্ষীয়ে একো ব্যৱস্থা নল'লে। সেইকাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু গোলাঘাট জিলা সমিতি তথা সমগ্ৰ গোলাঘাটবাসী ৰাইজে এটা কথা ভাবিবলৈ বাধ্য হৈছোঁ যে গোলাঘাটৰ আশে পাশে যিমান অঞ্চলত অবৈধভাৱে সুৰাৰ ঘাটিয়ে হওক বা যি ড্ৰাগছৰ ঘাটি হওক এইখিনি বহিছে, সেইটো সম্পূৰ্ণ গোলাঘাট আৰক্ষীৰ স্বত্বছায়া, গোলাঘাট আৰক্ষীৰ পৰোক্ষ ভূমিকা তথা গোলাঘাট আৰক্ষীৰ আশীৰ্বাদৰ ফলস্বৰূপত তেনেখিনি ঘাটি বহিব পাইছে। তেখেতসকলে যদি এইখিনিৰ ওপৰত এক বিহিত ব্যৱস্থা ল'লেহেঁতেন, তেখেতসকলে যদি ড্ৰাগছৰ যিবিলাক ঘাটি আছে এইবিলাক যদি বন্ধ কৰাত ওতঃপ্ৰোতভাৱে লাগি পৰিলেহেঁতেন, আজি তেনেবিলাক ঘটনাৰ সন্মুখীন গোলাঘাট আৰক্ষী তথা গোলাঘাটবাসী ৰাইজে প্ৰত্যক্ষ কৰিব লগা নহ'লহেঁতেন।
সেইকাৰণে মই গোলাঘাট আৰক্ষীক কওঁ, বৰ্তমান যিবিলাক হৈ গৈছে বৰ্তমান গোলাঘাট আৰক্ষীয়ে কিন্তু এইবিলাকৰ ক্ষেত্ৰত গোলাঘাটত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কেৱল গোলাঘাটত অবৈধভাৱে ড্ৰাগছ খাটি বা অবৈধ সুৰা মহলেই নহয়, গোলাঘাটত আপোনালোকে আজি অলপ দিনৰ পৰা সকলো ৰাইজে গম পাইছে, অলপ দিন আগত আলু পিঁয়াজৰ চিণ্ডিকেট দেখিলে, তাৰ সমান্তৰালভাৱে গোলাঘাটত বালিমহলৰ চিণ্ডিকেট চলি আছে। গোলাঘাটৰ আশে পাশে দেৰগাঁৱে হওক, নুমলীগড়ে হওক, বোকাখাটে হওক বা থোৰামুখেই হওক, বিভিন্ন অঞ্চলত অবৈধ তেল চোৰৰ ঘাটি বহাই লৈছে মুকলিমূৰীয়াকৈ। আৰক্ষীৰ ছত্ৰছায়াত, আৰক্ষীৰ পৰোক্ষ ভূমিকাত এইবিলাক তেল চোৰ চলি আছে। সেইকাৰণে গোলাঘাট আৰক্ষীয়ে সষ্টম হ'ব লাগে, গোলাঘাট আৰক্ষীয়ে এক বিশেষ ব্যৱস্থা ল'ব লাগে এইবিলাক বন্ধ কৰাত। আৰু এই ক্ষেত্ৰত দেখা গৈছে গোলাঘাট আৰক্ষী অধীক্ষক সম্পূৰ্ণ এই অবৈধ ঘাটিবিলাকৰ লগত জড়িত আছে। তেখেত যদি এইবিলাকৰ ক্ষেত্ৰত জড়িত নাথাকিলে হয়, তেতিয়াহ'লে এইবিলাক দিনক দিনে বাঢ়িবলৈ গোলাঘাটত সুবিধা নাপালে হয়। সেইকাৰণে এতিয়াও সময় আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জাবেদ আখটাৰ অফিচিয়েল ইউটিউব চেনেলটোৰ দ্বাৰা এটা কথা আহ্বান জনাইছোঁ, আপুনি গোলাঘাট আৰক্ষী উচ্চপদস্থ বিষয়াসকলৰ ওপৰত লেকাম লগাওক। তেখেতসকলে কেইটকামান টকাৰ বিনিময়ত বিভিন্ন লোকক দুৰ্নীতি অনিয়ম কৰিবৰ বাবে সুবিধা কৰি দিছে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে খুব তৎকালীনভাৱে ততাতৈয়াকৈ গোলাঘাট আৰক্ষী বিষয়াসকলে যিখিনি দুৰ্নীতিত লিপ্ত হৈছে, তেখেতসকলে কেইটকামান টকাৰ বিনিময়ত যিসকলক অবৈধভাৱে যিকোনো ঘাটি বহুৱাবলৈ তেখেতসকলে স্বীকৃতি প্ৰদান কৰিছে, এইখিনি বন্ধ কৰিব লাগে। আৰু আমাৰ যি সুস্থ গোলাঘাটৰ এটা অসমৰ প্ৰেক্ষাপটত গোলাঘাট এখন ঐতিহাসিক চহৰ বুলি ক'ব লাগিব। গোলাঘাটৰ বিভিন্ন নাম আছে। গোলাঘাটৰ বুদ্ধিজীৱী বুদ্ধিমহলৰ বিভিন্ন ক্ষেত্ৰত অসমৰ ৰাজনৈতিক মহলতে হওক বা অসমৰ সমাজ জীৱনতে হওক বা অসমৰ জাতীয় জীৱনতে হওক গোলাঘাটৰ এক বিশেষ স্থান আছে। আৰু সেইটোক বিভিন্ন ঘটনাই কিন্তু আমাক লজ্জিত কৰিছে। আমি গোলাঘাটবাসী হিচাপে লজ্জিত হৈছোঁ। সেইকাৰণে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে আৰক্ষী বিষয়াসকলৰ ওপৰত এক বিহিত ব্যৱস্থা ল'ব লাগে। লগতে আজি যিজনী ৰমিছা বেগম নামৰ ছোৱালী মৃতদেহ উদ্ধাৰ হ'ল, এই ক্ষেত্ৰত যিসকল জড়িত আছে, যিসকলে সেই ছোৱালীজনীক হত্যা কৰিলে, সেইসকলক অতি সোনকালে এক উচ্চ পৰ্যায়ত তদন্ত কৰি পেলাই ফাষ্ট ট্ৰেক আদালতত তদন্ত কৰি পেলাই বিচাৰ কৰি পেলাই এক বিহিত ব্যৱস্থা ল'ব লাগে তেখেতসকলক। আৰু এনেকুৱা ধৰণৰ শাস্তি দিব লাগে, শাস্তিৰ নামত কেৱল 3 মাহ জেল, 6 মাহ জেল, তাৰপিছত মুকলিমূৰীয়া, এইবিলাক নহয়। তালিবানী শাসন যেনেকৈ চলে, যিদৰে আৰৱ কাউণ্ট্ৰিত কোনোবাই এনেকুৱা দোষীক, ধৰ্ষণকাৰীকটো আৰৱ কাউণ্ট্ৰিত যেনেকৈ ৰাজহুৱাভাৱে হালাল কৰে বা ফাঁচি দিয়ে, ঠিক তেনেকৈ অসমতো এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক গ্ৰহণ কৰিব লাগে। তেতিয়াহে চোৰ ডকাইত তথা ধৰ্ষণকাৰী এইবিলাক বন্ধ হ'ব। আচলতে তেতিয়াই নেক্সট টাইমৰ পৰা সেই তেনেকুৱাবিলাক কাণ্ড কৰিবলৈ বাকী চবে ভয় খাব। যদি দেখে আজি 3 মাহ বা 6 মাহ জেল খাটি পেলাই ওলাই আহিছে, নেক্সট টাইম কোনোবা